নমস্কাৰ। সৰস্বতী কবিতা। নিবনুৱাৰ আত্মকথা। সকলো বস্তুৰেই দাম আছে, দাম নাই নিবনুৱাৰ। চৰকাৰী সংস্থাপন নাই, মানেই বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰৰ কাম নাই। নাই দাম আবেগ অনুভূতি, যদি তোমাৰ চৰকাৰী সংস্থাপন নাই, তেনেহ'লে তোমাৰ একোৱেই নাই। সৰু সুৰা কাম কৰা চলিবৰ বাবে, কিন্তু বিয়াৰ বজাৰত নাই দাম তোমাৰ। এটা চতুৰ্থ বৰ্গৰ চাকৰিয়ালে যি দাম পাব, তাতকৈও কম দাম এজন আত্মনিৰ্ভৰশীল যুৱকৰ। কিয়নো তেওঁলোকে ভাবে ব্যৱসায়ত উত্থান পতন আছে। চাকৰিৰ ক্ষেত্ৰত বাচি থাকিলে হৈয়ে বাৱে ইনকাম, মৰিলেও ফেমিলি ইনকাম। সেই বিয়াৰ বজাৰত ব্যৱসায়ী বা নিবনুৱাৰ দাম নাই। সেয়েহে আজি বেষ্টচেলাৰ হৈও চতুৰ্থ বৰ্গৰ বাবে দৌৰাত্মক দৌৰৰ প্ৰতিযোগিতা। এটা চাকৰিৰ বজাৰ দৰ কিমান লাখ টকা। সকলো বস্তুৰেই দাম আছে, দাম নাই নিবনুৱা আৰু আত্মনিৰ্ভৰশীল লতাৰ। নিবনুৱাৰ দাম থাকে তেতিয়া নিৰ্বাচনৰ বতৰ আহে যেতিয়া। নিৰ্বাচন শেষ, আশাৰ ঢৌ আহে, তাৰ পিছত ফুটুকাৰ ফেন। আকৌ আগৰ চোলাটো পিন্ধিব লাগে, অহাবাৰ দেখা যাব। 5 বছৰলৈ আকৌ অপেক্ষা। এনেকৈ বছৰবোৰ পাৰ হয়। কাৰোবাৰ কপাল ফুলে, কাৰোবাৰ চেঁচা পানী পৰে। এনেকৈ দাম কমি গৈ শেষত শূন্যলৈ যায় কিছুমান আকৌ কম দৰত বিক্ৰী হয়। সকলো বস্তুৰেই দাম বাঢ়ে, দাম কমে মাত্ৰ নিবনুৱাৰ। লেই চেই হয় এটা সময়ত। বিয়াৰ বজাৰত নাই দাম, চাকৰিৰ বজাৰত নাই দাম। ঔফুলীয়া হাঁহিটোৰে তেওঁলোকে ক'ব, ছামথিং ইজ নাথিং দ্য বেষ্ট। কিবা এটা কৰা, নিজৰ সংসাৰখন পাতা। কিন্তু তেওঁলোকৰ নিজৰ বা অতিকৈ আত্মীয়ৰ ছোৱালীজনীৰ ক্ষেত্ৰত ক'ব, চাকৰি এটা হ'লে কথাই নাছিল। এনেকৈ হীনমন্যতাত ভোগে তেওঁলোক। সকলো বস্তুৰেই দাম বাঢ়ে, দাম কমে নিবনুৱাৰ। ধন্যবাদ।